অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ নেতৃত্বত লাকুৱা বৰবৰুৱা মৈদামৰ পথ অৱৰোধ কৰি 4 নং জিজেছ অৱৰোধ কৰে। ONGCত থলুৱা যুৱকক সংস্থাপন, পথ মেৰামতি, শব্দ প্ৰদূষণ ৰোধ আৰু কৃষিভূমিৰ ক্ষতিপূৰণ আদি কেইবাটাও দাবী পূৰণৰ উদ্দেশ্যে পুৱা 5 বজাৰ পৰা অৱৰোধ কৰে জিজেছটো। অনিৰ্দিষ্ট কাললৈ 4 নং জিজেছ বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছে মহিলা সংগঠনে। কাৰ্যসূচী গ্ৰহণ কৰি এইসকল ক্ষোভিত মহিলাই ONGC অনতিপলমে দাবীসমূহ মানি নললে লাকুৱাত থকা তৈল খাদ্যসমূহ বন্ধ কৰাৰ হুংকাৰ জাতীয় মহিলা পৰিষদৰ। আমাক ক্ষতিপূৰণ লাগে, মাছ আৰু শস্যৰ ক্ষতিপূৰণ লাগিব। আৰু সেইবাবে আজি বন্ধ কাৰ্যসূচী। আৰু দ্বিতীয়তে ইয়াৰ মানে যিখিনি থলুৱা যুৱক আছে, যিখিনি থলুৱা যুৱকে নিযুক্তি পাব লাগে সেইমতে মানে নিযুক্তি হোৱা নাই। কিন্তু বাহিৰৰ পৰা যিখিনি যুৱক আহিছে বোলে বিহাৰী সম্প্ৰদায়ৰ বা বেংগলী সম্প্ৰদায়ৰ বেলেগ বেলেগ যুৱক আদি ইয়াত নিযুক্তি দিছেহি। কিন্তু সেই কথাত আমি মানে দুখ পাইছোঁ বা আমি মানে তাত মানে আমি সংগ্ৰাম কৰিবলৈ বাধ্য হৈছোঁ, গৰিহণা দিছোঁ সেই বিষয়ে। কাৰণ কেলৈ ইয়াত বহুতো থলুৱা যুৱক এনেই মানে চাকৰি নিবনুৱা হৈ আছে, তেওঁলোককতো নিযুক্তি দিব লাগে। তেওঁলোকে এই ক্ষেত্ৰত মানে আমাৰ যি ভেটি মাটিৰ পৰা তেল উলিয়াই লৈ গৈ আছে, যিছত মানে গেডাৰিং হৈছে তাৰ পৰা তেল গৈ আছে অহৰহ আমাৰ ইয়াৰ পৰা, সেইমতে তেওঁলোকে আমাৰ থলুৱা যুৱকসকলক নিযুক্তি দিব লাগে। তাৰপিছত উপৰোক্ত তেওঁ অঞ্জলি গগৈয়ে কোৱাৰ দৰে তেওঁ মানে গেছ পৰি গোটেই মানে খেতি পথাৰ শস্য নষ্ট হৈছে। তাৰ পাছত এতিয়া এইফালে জিএছৰ কিমান গাড়ী অহা যোৱা কৰি থাকে, এই ৰাস্তাটো আজিলৈকে মানে বনোৱা মানে কোনো মেৰামতিৰ দায়িত্ব লোৱা নাই। আৰু এটা কথা, জিএছৰ 90 লাখ টকা ৰাস্তাটোৰ কাৰণে চেংচন হ'ল, কিন্তু ৰাস্তাটো আজি এনেকৈয়ে পৰি আছে। এইটো হেনো পথ হ'ল হৈছে বোলে, কিন্তু তেওঁলোকে কাগজে কলমে লিখিলে যে কি এইটো 95 লাখ টকা চেংচন, সম্পূৰ্ণ ডকুমেণ্টছ মোৰ ওচৰত আছে। আমি সংগ্ৰাম কৰি ONGC বন্ধ দি সেই টকাটো চেংচন কৰিছিলোঁ, কিন্তু সেই টকা ক'ত গ'ল? 95 লাখ টকা ক'ত খৰচ কৰিলে? আজি ৰাস্তা কিয় এনেকৈ পৰি থাকিবলগীয়া হৈছে? আমি কিয় ইমান ভুক্তভোগী হ'বলগীয়া হৈছে? তাৰপিছত মানে এই ৰাস্তাটোৰ কোনো মানে এটা সুমীমাংসা হোৱা নাই। সেইবাবেও আমি আজি মহিলা পৰিষদৰ ফালৰ পৰা আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। তাৰ উপৰি মানে ইয়াত যিকেইজন অফিচাৰ আছে, যিকেইজন বোলে বনিয়া সম্প্ৰদায়ৰ বা কোন নাজানো মই অফিচাৰ আছে, আমাৰ লোকেল মানে যিখিনি ল'ৰা যিখিনি আছে ইয়াত কাম কৰি এতিয়া তেওঁলোকক অকণমান মানে মানসিক আতিশয্য চলায়। মানে সময়ৰ উপৰিও মানে যিখিনি 8 ঘণ্টা সময় ডিউটি কৰিব লাগে, কিন্তু তাৰ উপৰিও তেওঁলোকক মানে মানসিক মানে টৰ্চাৰ কৰি মানে অকণমান বেছিকৈ খটুৱাব বিচাৰে। কিন্তু এইটোতো নিয়মৰ ভিতৰত নপৰে।